কওক এই মানে যাত্ৰাৰ মূল উদ্দেশ্য আৰু আমাৰ ক'ত ক'ত ঘূৰিলে তাৰ আগতে এটা কথা কৈ লওঁ, যুগজ দূৰত্ব আৰু মুখ ঢাকনি পিন্ধাটো অত্যন্ত জৰুৰী। যিটো হিন্দীত কৈ আছে প্ৰত্যেক নিউজত প্ৰত্যেক মানুহে, আমিও কওঁ দুগজ কি দৌৰি মাস্ক হে। এইটো এটা আমাৰ সংস্কাৰত পৰিছে, আজি মাস্কখন পিন্ধিবই লাগিব। অনাগত দিনত যিমান দিন আমি জীয়াই থাকিম, হয়তো মাস্কখনে কেৱল ক'ভিড জাতীয় বেমাৰৰ কাৰণে নহয়, বিভিন্ন বেমাৰ আজাৰে ই মানুহক অলপ হ'লেও প্ৰটেকশ্যন দিয়ে। ডাক্তৰ বহুত আছে, ফাৰ্মাচী বহুত আছে, দৰৱ বহুত আছে। আমি দৰৱ নোখোৱাকৈ জীৱনটো এটা স্বাস্থ্যকৰ জীৱন আমি লিড কৰিব যদি ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো সদায় এটা পৰিষ্কাৰ পৰিচ্ছন্ন, গুটকা, মদ, ভাং, বিড়ি, চুৰত, তামোল, পাণ, জৰ্দা, পাণ পৰাগ এইবিলাক আজিকালি এডভাৰটাইজমেণ্ট দিয়ে। ডাঙৰ ডাঙৰ এক্টৰে এইবিলাক এডভাৰটাইজমেণ্ট কৰে। বিমল পাণ মছলা আমাৰ জীৱনটো খাবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে, মানুহক মাৰিবৰ কাৰণে এইবিলাক প্ৰমোট কৰি আছে। কিন্তু সংস্কাৰ জাগৰণ যাত্ৰাই অনাগত দিনত চৰকাৰক বাধ্য কৰিম আমি যে এইবিলাক ব্যৱসায় তোমালোকে বন্ধ কৰা। এইবিলাক খাই যুৱ প্ৰজন্মক মাৰি আছে, মানুহক বেমাৰী কৰিছে, পংগু কৰিছে। তোমালোকে বজাৰত পেষ্টিচাইড বিকাৰ বন্ধ কৰা, কেমিকেল ফাৰ্টিলাইজাৰ বিকাৰ বন্ধ কৰা। আমি জৈৱিক সাৰৰ খেতি কৰিবলৈ উৎসাহিত কৰিব খুজিছোঁ। আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে যি সংস্কাৰ জাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ, আমি কৈছোঁ গাঁৱৰ মাটি এৰি নিদিবা। ভূমিহীন হৈ দিনে দিনে দুৰ্বল হৈ নাযাবা, নিশকতীয়া হৈ নাযাবা। মাটিৰ অধিকাৰ নিজৰ হাতত ৰাখা। আমি চিঞৰিলে কি হ'ব? আমাৰ মাটি বিদেশীয়ে লৈ গ'ল। আৰে ঠিক আমি মাটি এৰি দিছোঁ। আমি মাটি, গাঁৱৰ মাটি 2 বিঘা মাটি 10 বিঘা মাটি বিক্ৰী কৰি চহৰত এটা সৰু ফ্লেটত জীৱন ল'বলৈ গৈছোঁ। তাতকৈ এটা জাতি পংগু জাতিৰ পংগুত্বলৈ পৰ্যৱসিত হোৱাৰ এটা অন্যতম কাৰণ আমি গাঁৱৰ ভূমি আমি এৰি দিছোঁ, আৰু সেই মাটি ব্যৱসায়িক এৰি দিছোঁ, অন্য বিদেশী খেতিয়কক এৰি দিছোঁ। তেওঁলোকে কোনো খেতিয়ে কৰিছে, আৰু আমি আমাৰ পিতামহৰ মাটি বাৰী বিক্ৰী কৰি খেতিডৰালৈ চকু মুদি আমি ক'ৰবাত ছিকিউৰিটি গাৰ্ড কৰিছোঁ, ক'ৰবাত সৰু চাকৰি কৰিছোঁ। আমি দিনে দিনে ভূমিহীন, অস্তিত্বহীন, জাত আমাৰ কোনো চৰিত্ৰহীন একোটা জাতিত পৰিণত হৈ আছে। সেইকাৰণে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে এইটো আমি এদিন দুদিনত কৰাৰ কথা নহয়। বহুদিন আমি চিন্তা কৰি আমি হয়তো এবছৰ আগতে কৰিলোহেঁতেন, কিন্তু এই ক'ভিডে আমাক বহুত পিছুৱাই দিলে। বহুত দেৰি হৈ গ'ল, তাৰ আগতে কৰিব লাগিছিল, বহুত দেৰি হৈ গ'ল। আমি জেগা চৰকাৰ ক'ৰবাত 2-এখন সভাত আমি কৈছোঁ, কিন্তু প্ৰজ্ঞা ফাউণ্ডেশ্যনে এটা চিন্তা কৰিলে নহয়। জোৰ পৰি হাত জ্বলিলে, জোৰ পৰি হাত পালেহি হাত জ্বলিলে। গতিকে আমি এতিয়া গাঁৱে গাঁৱে মানুহৰ বুকুৱে ঘৰে ঘৰে এই আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সংস্কাৰ জাগৰণ যাত্ৰাৰ যিকেইটা মূল বক্তব্য, সেইকেইটা আমি মানুহৰ মন মগজুত সোমোৱাই দিবলৈ বিচাৰিছোঁ, মানুহৰ শক্তি সঞ্চয় কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ এই সংস্কাৰ জাগৰণ যাত্ৰাত যিমান লাখ মানুহে আমাৰ এই বক্তব্য শুনিছে, যদি তেওঁলোকে অনুধাৱন কৰিব পাৰিছে, যদি তেওঁলোকৰ জাতীয় সত্তা আছে, জাতীয় অস্তিত্ব এনেই নৰয়। ৰাস্তাত টেটু ফালি চিঞৰি আন্দোলন কৰি জাতীয় সত্তা মূল উদ্দেশ্য কি জাগৰণ যাত্ৰা? আমাৰ গতিকে মূল উদ্দেশ্য এইটোৱেই, সংস্কাৰ জাগৰণ যাত্ৰাই মানুহক সংস্কাৰিত কৰাৰ এটা প্ৰয়াস কৰিব খুজিছোঁ। সেইটো কেৱল 2-1জন মানুহৰ মাজত নহয়, নেতাবিলাক সংস্কাৰিত হ'ব লাগিব, বিজনেছমেন সংস্কাৰিত হ'ব লাগিব, ব্যুৰ'ক্ৰেট সংস্কাৰিত হ'ব লাগিব। সেয়েহে আমি নতুন পুৰুষক, আমাৰ প্ৰজন্মক আমি সংস্কাৰৰ বাটেৰে বাট বুলিবলৈ তেওঁলোকক আমি উপদেশ দিব পাৰিম। আৰু যদি আমি আৰ্হি দেখোঁ, তেতিয়াই আমি উপদেশ দিয়াৰ আমাৰ যোগ্যতা আছে। মই কিন্তু প্ৰাঞ্জলভাৱে আলফাৰ লগত খেতি কৰিছোঁ, অৰ্গেনিক এগ্ৰিকালচাৰ। তাৰ কাৰণে মই হৈ কৰি ক'তো ক'বলৈ যোৱা নাই, কিন্তু আজি ক'বলৈ মই বাধ্য হৈছোঁ। আপোনালোকৰ চেনেলকেইটাৰ সন্মুখত মই কৈছোঁ, হয় আজি মই বহু বছৰ ধৰি আলফাৰ সেই বন্দুক এৰি অহা ল'ৰাবিলাকৰ লগত খেতি কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিছোঁ। অসমৰ বিভিন্ন জিলাত আজি আমাৰ 3খন ট্ৰেক্টৰ হ'ল, চিপাঝাৰ, মঙলদৈ। তথাপি আমি প্ৰত্যেক আলফাৰ সেই যুৱকসকলে ঘৰত গৰু পুহিছোঁ, গৰু গোবৰ মূত লৈ আমি খেতিত ব্যৱহাৰ কৰিছোঁ। আমি চাৰা, নিম এইবিলাকৰ বন্ধা কিছু সাৰ দি পেলাই আমি মানুহে স্বাস্থ্যবদ্ধক আমি তাত শাক পাচলি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, আমি ফিচাৰী কৰিছোঁ। গতিকে এইবিলাক আমাৰ বোৱনীহঁতে এইখন আজি ইয়াত বোকাখাটত গামোচা দিছে, এইখন কিন্তু তাঁতত বোৱা গামোচা, আমাৰ শিপিনী, আমাৰ বোৱনী। কেইবাটাও অনুষ্ঠানত এই গামোচা মই পেলাই আহিছোঁ, যিবিলাক চাইনা, থাইলেণ্ডৰ ৰদ্দি থাৰ্ড ক্লাছ সূতাৰে কেমিকেল মিহলি কৰি কৰে। সেই গামোচা গা মুচিব নোৱাৰি। সেই গামোচা বাদ্ৰাজৰ মিলৰ পৰা আহে। আৰে আমাৰ ৰোৱনী, আমাৰ শিপিনী গামোচা ক'ত গ'ল?
আমাৰ গামোচাখন অলপ দাম কাৰণে এই সভা আয়োজন কৰা আয়োজকসকলে এখন সস্তীয়া সেই থাইলেণ্ডৰ থাৰ্ড ক্লাছ বেমাৰী সূতাৰে বোৱা গামোচা সস্তাত কিনি আহি আমাৰ ডিঙিত দিয়ে। মই কিন্তু তেনেকুৱা গামোচা তেনেকুৱা চালাঞ্চলৰ দলিয়াই থৈ আহোঁ। সেইটো প্ৰত্যেকেই কৰিব লাগে। আমাৰ ব্যৱসায়ীসকলেও আমাৰ থলুৱা শিপিনী গামোচা ব্যৱহাৰ কৰক, দুটা পইচা বেছি ল'ব, দিয়ক। আমাৰ শিপিনী আমাৰ শিপিনী আমাৰ বোৱনীয়ে পইচা পাব, আমাৰ একোটা পৰিয়াল চলি থাকিব, তেতিয়াই সমাজখন সংগঠিত মজবুত হ'ব। গতিকে আমাৰ সংস্কাৰ জাগৰণ যাত্ৰা আৰু মদ ভাং বিড়ি চিগাৰেট তামোল পাণ বন্ধ হ'বই লাগিব। জৰ্দা খাই পংগু হৈ গৈছে, গুটকা খাই পংগু হৈ গৈছে। নতুনকৈ ব্ৰিজ নিৰ্মাণ কৰিছে গুৱাহাটীত, চাৰিওফালে পিকাইছে, নতুনকৈ ডিভাইডাৰ ৰং কৰি গৈছে, তাত থাৰ্ড ক্লাছ মূৰ্খ মানুহবিলাকে তাত পিকাইছে। যদি এই ব্যৱসায় বন্ধ হ'ব লাগিব, গুটকা মদ এই ৰাগিয়াল দ্ৰব্য ব্ৰাউন চুগাৰ গলিয়ে গলিয়ে আজি অসমৰ এছামে মানে এটা সংগঠিতভাৱে এই কামটো কৰি প্ৰজন্মক মাৰিবলৈ চেষ্টা কৰি আছে। যদি বজাৰত এই বস্তুবিলাকৰ বিক্ৰী বন্ধ হয় তেতিয়াহ'লে হয়তো মানুহে নাখাব। তাৰ কাৰণে চৰকাৰক আমাৰ এই প্ৰজ্ঞা ফাউণ্ডেশ্যনে সংস্কাৰ জাগৰণ যাত্ৰাই আমাৰ লগত লক্ষ লক্ষ মানুহ আহিছেতো, আমি সকলোৱে একস্বৰে ক'ম যে বন্ধ কৰা এই ব্যৱসায়। আমাৰ ভূমি উদ্ধাৰ কৰিলে আমাৰ মানুহ ল'ৰাবিলাক যাওক, কৰিছে ভাল কথা। ক'ভিডে আমাৰ বহুত ল'ৰাই খেতি পথাৰলৈ উভতাই নিছে। মই চিনেমাক গুৰুত্ব নিদিওঁ, মই কিন্তু নাটকক গুৰুত্ব দিওঁ। নাটক মোৰ ধৰ্ম, কাৰণ নাটকৰ মাজেৰে মই মানুহক চকুত চকু ৰাখি কথা ক'ব পাৰোঁ। আৰু মই এটা আত্মসন্মানৰ জীৱন উদযাপন কৰিছোঁ। কোনোদিন বেয়া কথা বেয়া বস্তু মুখত দিয়া নাই। সেইকাৰণে মই ক'ব পৰাৰ এটা মোৰ অধিকাৰ আছে, কাৰণ মই মুখা পিন্ধি কেতিয়াও নাথাকোঁ। তাৰ বাহিৰে অন্য কোনো প্ৰশ্ন মোৰ ওচৰত উঠিবই নোৱাৰে, কাৰণ মই সমাজৰ সুন্দৰ অংগ। আৰু গোটেই আহি থকা প্ৰজন্মক যিবিলাক অথলে গ'ল ডাঙৰবিলাক ভ্ৰষ্ট হ'ল, কিন্তু আহি থকা প্ৰজন্মক যাতে একোজন সুস্থ সবল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই যাত্ৰা যি আৰম্ভ কৰিছে, কিমান দিন চলে নাজানো। আমি গাঁৱে গাঁৱে ঘৰে ঘৰে আমাৰ বাৰ্তা লৈ যাম, আমি তেওঁলোকৰ ভাৱৰ আদান প্ৰদান কৰিম আৰু তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আপোনালোক প্ৰত্যেকেই আমাৰ সহযোগিতা লাগিব। থেংক ইউ।